নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ' বনাইছোঁ। স্বাগতম জনাইছোঁ। আপোনালোকে চাই আহিছে লোকেল গাঁৱলৈ ব্লগ। আৰু চ' গাইজ আজি ডে টু দিনাখন মানে আমি দেওপানী থানত যাম। এয়া চাওক, আমি ধুতি চুটি পিন্ধি গামোচা চামোচা পিন্ধি মানে ৰেডি হৈ গ'লোঁ, গা পা ধুই কিনে ৰাতিপুৱাই এতিয়া মানে যাম দেওপানী থানত সেয়া কৰিম। আপোনালোকে চাই থাকিব, দেওপানী থানখন দেখাম একে প্ৰথমৰ পৰা চাই থাকিব। চ' গাইজ এয়া চাওক, আমাৰ খুন্তি ৰেডি হৈ গ'ল, আমাৰ খুৰীহঁতে মানে আগত গৈ আছে, ব্লগ দেখাইছোঁ। বাবু তুমি আজি কি উইচ কৰিবা দেওপানী থানত যাই কেনে? নালাগে বাৰু ক'ব কাৰণে। চ' গাইজ মানে দেওপানী থানখন মানে বহুত পবিত্ৰ মানে থান হয়, আৰু এখন মানে যি ইউজ কৰে এখন মানে হৈ যায়, আৰু সেইটো ভাবে মানে হয়, বহুতৰ হৈছে। আৰু তাত সূতা মানে ৰঙা সূতা এনেকৈ মেৰে মেৰে বান্ধিব লাগে। সেনে আমাৰ খুৰীহঁতেই আগত গৈ আছে, আমি চ' গাইজ যাব লাগে, আপোনালোকক দেখা দেখিম ৰাস্তা লাগে। চ' গাইজ ফাইনেলি আমি গৈ আছোঁ। গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা, নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা। ইফালে দোকান চোকান দেখিছে আপোনালোকে, মন্দিৰটো যাই কিনে মনৰে পদূলি উদুলি মুদুলি মন ভৰে গোলাঘতে। গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা, নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা। মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে থানাত উপস্থিত হ'ল। শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ দেওপানী। সোমোৱাৰ আগত ভৰি চৰিবিলাক ধুইলোঁ ধুনীয়াকৈ। মন্দিৰটোৰ ভিতৰত ত' গাইজ এইটোৱে হৈছে ৰছী মানে বান্ধি কেনে যাৰ বহুতৰ মানে মানুহৰ আশা পূৰণ কৰিছে সেইটো মন্দিৰ। এইফালে আমি গৈ আছোঁ চাকি জ্বলাবৰ কাৰণে। চাবলৈ চোৱা হৈছে দৃশ্যটো। দেখা গৈছে চাকি জ্বলাই আছে। चिंगारिया ये जो मेरे सीने में है दफन, इनको जरा देखे हवा बन जाऊं मैं अगन। चिंगारिया ये जो मेरे हवा बन जाऊं मैं अगन। दहक
চূজা কৰা হৈ গ'ল এনে আমি পূজা কৰিলোঁ আমি চৰাই চৰাই দিলোঁ আমি বান্ধিলোঁ পিছত আমি উইছো কৰিলোঁ এয়া আমি চবে যাব ওলাইছোঁ কেমেৰাটো বহুত বেয়া হৈ আছে এতিয়া ঘৰত যাম তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এটা নেক্সট ব্লগ আপোনালোকক লগ পাম खुद को मैंने किया जब तू